অ খুৰা আপোনাৰ বোলে আজি বাৰ্থডে বাৰ্থডে আজি মোৰ আপুনি আমাৰ বাবাক বহুত সহায় কৰিছে তাৰ বাবে মই এটা আপোনাক লাগি উপহাৰ আনছো ৱাও অ খুৰা এতিয়া নুখুলিব কে আপোনাৰ যেতিয়া চাৰিওফালৰ পৰা বিপদ আহিব তেতিয়া আপুনি এই উপহাৰটো খুলিব এই উপহাৰটো আপোনাক বহুত কামত দিব দে হ'ব দে মানে বাকীত লিখি দ আজি তই বাকী দি যাব লাগব এনে যাব নোৱাৰা তই দিম দে নাই দিম দে নহয় এতিয়া দিব লাগব এতিয়া দিব লাগব পিছত দিম দে নাই নাই পিছত নাই সেনেকে বহুত দিন গেছে পিছত দিম বুলি কয় দিবই লাগব এতিয়া দে অনলাইন মাৰি দেও দে মাৰা তেনেহ'লে ঐ যা কই ভাই মই বহুত বিপদত পৰিছো পইচাটো তোক মই 2 দিন দেৰিকে দিম দে বাপা তোক চাই কেনে মই পইচা দিয়া নাছিলো তোৰ ঘৰ মাটি চাই পইচা দিছিলো সেও বন্ধকীত থৈছে মোক আজিয়ে লাগব পইচা ভাই উপায় নাই কি কৰিম মই এতিয়া বহুত বিপদত পৰিছো তোক দিম দে 2 দিন দেৰিকে পইচাটো ইমান অধৈৰ্য হৈছে নাই নাই মই এইগিলা বুজি নাপাওঁ মই আজি ইয়াতে বহি লৈছো তোৰ গাড়ী দিয়া মাটি দিয়া মই এইগিলা খান নাজানো মোক কিবা নহয় কিবা এটা আজি ব্যৱস্থা কৰি দিবই লাগব মই নহ'লে যাৱাত নাই আজি মই তোক গাড়ীখন উলিয়াই দিম যা আৰু বাকী কেতিয়া পইচা মই পিছত দিম যা তোক চাবি দি শালা কি করা যায় মাটিটো বিক্রি গেল শালা গাড়িও গেল আজি তাতে বেংকত মানুহ আহিব ক'ৰ পৰাই পইচা দেও মোৰ বিপদৰ সিমে নহয় আজি আপিটোৱে মাক দিন এটা বস্তু দি গৈছিল সেইটোৱে খুলি চাওঁ নিশ্চয় কামত আহিব